Hello friends, welcome to my channel. আজি আমাৰ টপিকটো হৈছে ইণ্ডিয়াৰ টপ ব্ৰেণ্ডসমূহ। যদি আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো শেষলৈকে চাব। ভাৰতৰ টপ ব্ৰেণ্ডসমূহৰ ভিতৰত স্যামসাং অন্তৰ্ভুক্ত হয়। স্যামসাং প্ৰথমতে মোবাইল ডিভাইস হিচাপে মাৰ্কেটলৈ আহিছিল আৰু পিছত ই জনপ্ৰিয় হ'বলৈ ধৰে। এতিয়া মিউজিক, টেলিভিছন, গেম, ভিডিঅ' আদিৰ দ্বাৰা স্যামসাং মানুহৰ মাজত বহুত জনপ্ৰিয় হৈ উঠিছে। ভাৰতৰ টপ ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম হৈছে টাটা গ্ৰুপ। টাটা গ্ৰুপৰ হেড অফিচ মুম্বাইত আছে আৰু ইণ্ডিয়া বিজনেছ চিনাৰিঅত টাটা গ্ৰুপে বৰ্তমান লিড কৰি আছে। টাটা গ্ৰুপৰ ভিতৰত 31 লিষ্টেড কোম্পানী আছে। ইয়াৰে মেজৰ কোম্পানীবিলাক হৈছে টাটা পাৱাৰ, টাটা মটৰ, তাজ হোটেল, টাইটান আৰু বহুতো আছে। আপুনি মই ব্যৱহাৰ কৰা কলগেটও ভাৰতৰ টপ ব্ৰেণ্ডসমূহৰ ভিতৰত পৰে। কলগেট 1937ত স্থাপন হৈছিল আৰু ই মানুহৰ মাজত লাহে লাহে জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছিল। এতিয়া কলগেট কোম্পানীয়ে ফুড প্ৰডাক্ট, হাউচহোল্ড প্ৰডাক্ট আৰু অন্যান্য বহুতো কাম কৰে। ভাৰতৰ টপ ব্ৰেণ্ডসমূহৰ ভিতৰত লাক্স কোম্পানীও অন্তৰ্ভুক্ত হৈছে। লাক্স কোম্পানী 1929 চনত আহিছিল। তাৰ পিছত ই বিভিন্ন দেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত পাকিস্তান, থাইলেণ্ড, ব্ৰাজিল, সাউথ আফ্ৰিকা অন্যতম। ভাৰতৰ ডাঙৰ আৰু পুৰণি কমাৰ্চিয়েল বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই ইণ্ডিয়াৰ টপ ব্ৰেণ্ডসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে। ভাৰতৰ টপ ব্ৰেণ্ডসমূহৰ ভিতৰত LICও গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। গাখীৰ বুলি ক'লে আপোনাৰ বাৰু কি মনত পৰে? নিশ্চয় আমুল। গাখীৰৰ ক্ষেত্ৰখনত আমুলে বৰ্তমান লিড কৰি আছে আৰু আমুল ভাৰতৰ টপ ব্ৰেণ্ডসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। আমুল কোম্পানীয়ে বৰ্তমান চীজ, দৈ, ডিজাৰ্ট, আইচক্ৰীম প্ৰস্তুত কৰে। ইয়াৰ বাহিৰেও ভাৰতত আৰু বহুতো টপ ব্ৰেণ্ড আছে। আজিলৈকে এইখিনিয়ে। যদি আপুনি এনেকুৱা ভিডিঅ' আৰু চাব বিচাৰে তেনেহলে প্লিজ কমেন্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব।